Good morning guys. Video to খোৱা বিছনৰ পৰা আৰম্ভ কৰিছো এই খোৱা পৰা উঠিছো জাস্ট মানে চকু মেলিছো বিছনৰ পৰা এতিয়াও নমাই নাই উঠা বহুত দেৰি হ'ল 9:30 বাজি গ'ল আজিটো গম পাইছে সকলে উৰুকা নিশা খানা খাব লাগিব অলপ প্ৰথমতে আমাৰ ঘৰৰ সৰুকে ভেলা ঘৰটো সাজি থৈছে সেইটো চাওঁগৈ কেনেকুৱা কি কৰি থৈছে এই আমাৰ ঘৰ সৰু প্ৰজাটো আমাৰ ভগাচিকা প্ৰজাটো অলপ এতিয়া ফাউটকে আমাৰ এইটো ভেলা ঘৰ ঘৰতে জুই ফুৱাব লাগিব এয়া আমাৰ ভেলা ঘৰত বৰপিঠা চাওক বৰপিঠা এই মানুহগৰাকী বনাই আছে এই মানুহগৰাকী কোন যদি কোনোবাই চিনি পায় মোক কমেণ্ট এটা কৰি দিব পুৰা বাঁহতলীৰ মাজে মাজে আহি আছোঁ আমাৰ পাছফালৰ বাঁহতলী এখন তাৰপিছত মোৰ বন্ধু এজন আহি আছে এই বাঁহতলীৰ লগতে পথাৰলৈ আহি আছোঁ পথাৰৰ লগত সময় বহিম কথা পাতিম বহুত দিনৰ মূৰত লগ পাম বলক কোন বন্ধুক মই লগ পাবলৈ গৈ আছোঁ আপোনালোকে দেখা পাব পথাৰ পাই গ'লোহি আৰু মোৰ বন্ধু এয়া হেৰি কৰি আছে প্ৰাঞ্জল বৰা অ' ছাৰ কেনে বহুত দিনৰ মূৰত লগ পালোঁ আমি দুই বন্ধু কিবা এটা কওক মোৰ চেনেলটোত পাছত কওঁ বোলে কি ঠিক আছে পথাৰ এইফালে ওলকবি কৰিছে ওলকবি চাব পাৰে এইফালে হ'ব ওলকবি ইমান দেখাব নালাগে এই তই এইফালে সৰিয়হৰ খেতি বলক পথাৰ চাই আমি গৈ আছোঁ এতিয়া এণ্ট্ৰি হ'ম মানে কেনেকুৱা ধৰণৰ এণ্ট্ৰি হ'ব আপুনি ব্লগটো ডাঙৰ হৈ লওকচোন ব্লগ কিয় ডাঙৰ হ'ব লাগে মানে ইউটিউব চেনেলটো ডাঙৰ হৈ লওক এতিয়া ধৰি লওক এয়া ধেৰ টোটেল ছাবস্ক্ৰাইব কিমান হ'ল ছাবস্ক্ৰাইব হৈছে আৰু কিবা এটা কওক না কিমান আপুনি কৈ থাকক কথা নাই এইবিলাকতো আপুনি এনেও দিব নোৱাৰে 164 মই শ্বেয়াৰ কৰিব লাগিব আপোনাৰ চেনেল আমাৰ ঘৰলৈ যোৱা টাইম হৈ গ'ল বহুত সময় কথা পাতিলোঁ সিও ঘৰলৈ যাব ময়ো ঘৰলৈ যাম তাৰপিছত আমি সন্ধিয়া আমাৰ খানা আছে খানাত চাগে দেখা পাব আকৌ আমাক একেলগে কি কৈছে যাওঁ আদক ঠিক আছে খানা আমাৰ পূৰা ৰেডি হৈ আছে আপোনাক কৈছোঁ যে আমাৰ খানা এয়া খানা এয়া পূৰা খানা হৈ আছে এয়া খানাত আমাৰ বিশেষ বেছি মানুহ নাই এয়া আমাৰ মাছ ভাজা হৈ আছে এয়া বৰালি মাছ দুবাৰকৈ কৈছোঁ এয়া মাংস হাঁহৰ মাংস এইফালে ইয়াত খাহী বনাই আছে এইফালে পিঁয়াজ কাটি আছে অনিয়ন কাটি আছে পূৰা খানা বিশেষ বেছি মানুহ নাই আমাৰ খানাত এয়া প্ৰাঞ্জল বৰা আৰু আমাৰ সমৰদা বন্ধু অলপ আগত দেখা পাইছিলে মানে দিনৰ ভিডিঅ'ত প্ৰাঞ্জল বৰা এটা সম্পূৰ্ণ চেঞ্জ পূৰা হেণ্ডচাম হৈ আহিছে ল'ৰা খুৰা খোৱাৰ পৰা উঠি আহিছে কিবা ক'বনে খুৰা
আমাৰ পুৰা ফূৰ্তি হৈ আছে, নাচ গান হৈ আছে পুৰা। আমাৰ খানাত গম পাইছে বেছি মানুহ নাই, কাৰণ বেছি মানুহৰ লগত খানা খালেও বিপদ। বিশেষ উৰুকা দিন পুৰা আমাৰ খানা দেখি আছে আৰু বৰ্তমান ভোগালী বিহু ইমানেই মানুহ আমাৰ খানা। খানাৰ মাজতে ফোন কল এটা আহিলে, মোৰ লগৰ এজনে পুৰা নতুন পিঠা এটা বনাইছে বোলে, কিবা ইডলি পিঠা। ইডলি পিঠা চাবলৈ আহি আছোঁ মই, চাবলৈ আহিছোঁ মানে ইডলি পিঠা চাইছোঁ। লগতে এজন নহয় সহপাঠী মৃদুস্মিতা। ইয়াত ফিল্টাৰ নাই, বহুত বেয়া দেখিছে। নাই, মই ফিল্টাৰ ইউজ নকৰোঁ ন, মোৰ ভিডিঅ'ত কোনো ফিল্টাৰ নহয়, পুৰা পুৰা নৰ্মেল ভিডিঅ'। ধুনীয়া নহয়, শুদ্ধ মানুহ, নৌ ধুনীয়া। দেখাই আছোঁ আপোনালোকক আমাৰ কি পিঠা, ইডলি পিঠা। ইডলি পিঠা খাবলৈ মোক মাতিছে, মই বহুত দূৰৰ পৰা আহিছোঁ ইডলি পিঠা খাবৰ কাৰণে। বলক ইডলি পিঠা চাওক, বেক কেমেৰা মই কৈ দি আছোঁ। এয়াই হ'ল ইডলি পিঠা, এয়া ইডলি পিঠা। ইডলি পিঠাৰ এওঁ বনাইছে। ছাৰ কিবা এটা ক'ব? সকলোকে ভোগালী বিহু বহুত বহুত শুভেচ্ছা। তাৰপিছত আৰু আমাৰ ৰিপক বৰা চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু বেলেগ কিবা বাইট দিব লাগিব? এইটোৱে ঠিক আছে। নাই, এইটোৱে ব্ৰাইট ঠিকে আছে। আমাৰ জিনটো একে মেইন একে ৰাস গোপী আৰু এই পলাইছে। আমাৰ গাঁৱৰ নামটো মেনশ্যন কৰা নাছিলোঁ, এতিয়া মেনশ্যন কৰি দিছোঁ মই। আমাৰ গাঁওখনৰ নাম হ'ল লাখলঙীয়া গাঁও। নামটো চবেই অলপ অসুবিধা পায়, পুৰা নাম চলি আছে। এতিয়া প্ৰায় 12টা বাজি গ'ল, পুৰা ফুল নাম চলি আছে পুৰা। এতিয়া পুৰা 1:30 বাজিছে। এতিয়া আমি পুৰা ইয়াত পাৰ্টি কৰি আছোঁ। পাৰ্টি মানে কি হ'ব, পাৰ্টি গম পাইছেনে? আমি চকলেট খাই আছোঁ। এই ঢোল আছে, ঢোলটো এইফালে আছে বাৰু। এইফালে পুৰা ভেলাঘৰ পুৰা জোৰ পাইছে মানুহে। ঈশান হয়, ঈশান মানে মোৰ ভাইটি হয়। নমস্কাৰ নমস্কাৰ। মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া, জাষ্ট একদম লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।
আমাৰ মোৰ ভাতৃ সকলোখিনি লগতে মোৰ বন্ধুবৰ্গও আছে চাওক পুৰা 3টা বাজিছে এতিয়া সকলোখিনি গৈছে ঘৰলৈ মই আছোঁ আৰু এয়া সামৰি আছে আৰু 2-3জনমান আছে এতিয়া ঘৰলৈ যাবলৈ হ'ল আমাৰ আৰু 3টা বাজিল কাইলৈ আকৌ অনুষ্ঠান আছে মোক মাতিছে কামৰ কাৰণে গৈ আছোঁ কওক কি কৰিব লাগে কওক হা মই লাইট খুলিব পাৰিম জানো